পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত কোনো ধৰণৰ ৰেচিপি লৈ অহা নাই। মই আজি এজোপা গছৰ বিষয়ে ক'বলৈ আহিছোঁ। সেইটো আমাৰ সকলোৰে চিৰপৰিচিত মানি প্লাণ্ট। নামটো শুনিলেই আমাৰ মনলৈ বেলেগ ধৰণৰ ধাৰণা আহে, নহয় জানো? বহুতৰে মনত বহুতৰে ধাৰণা আছে। বাস্তুশাস্ত্ৰৰ মতে কি, মই সেই বিষয়ে ক'বলৈ নাযাওঁ। কিন্তু মোৰ মতেনো মানি প্লাণ্ট কি, সেই বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ আৰু মোৰ ঘৰত থকা গছকেইজোপাক মই কেনেদৰে প্ৰতিপালন কৰোঁ তাকে অকণমান দেখুৱাব বিচাৰিছোঁ। মানি প্লাণ্ট হৈছে লতাজাতীয় এবিধ সেউজীয়া উদ্ভিদ। এই গছজোপা আপোনালোকে ঘৰৰ ভিতৰতো লগাব পাৰে নাইবা বাহিৰতো লগাব পাৰে। বৰ বেছি মাটি নালাগে, ই পানীতো হয়। দেখিবলৈ ভাল লগা এই গছজোপা মানুহৰ মতে কাৰোবাৰ ঘৰৰ পৰা যদি চুৰি কৰি আনি লগোৱা হয় তেতিয়াহ'লে ঘৰখনলৈ মান সন্মান ধন সম্পত্তি আহে বুলি কয়। কিন্তু চুৰি কৰাটো যিহেতু ভাল কাম নহয়, গতিকে আমি পৰাপক্ষত মানুহক বিচাৰি অনাই ভাল। কেতিয়াও চুৰ কৰিব নালাগে। এইটো বজাৰৰ মূল্যও বেছি নহয়। 30 টকাৰ পৰা 50 টকাত আমি ইয়াৰ এটা পুলি কিনিব পাৰোঁ। গতিকে চুৰ কৰাতকৈ কিনি আনি লগোৱাটোৱেই মোৰ বাবে উত্তম। বাস্তুশাস্ত্ৰ অনুযায়ী মানি প্লাণ্ট ঘৰৰ পূব দিশত নাইবা উত্তৰ পূব কোণত হ'লে টকা পইচা ঘৰলৈ আহা বুলি কয়। কিন্তু ঘৰৰ যিকোনো এটা চুকত আপুনি সুন্দৰকৈ যদি মানি প্লাণ্টজোপা লগাই থয়, তাৰ সেউজীয়া ৰংটোৱে আমাক সকলোকে আকৰ্ষণ কৰে আৰু দেখি ভাল লাগে, মনটোও ভাল লাগি থাকে। এতিয়া আহকচোন মইনো কেনেদৰে মোৰ মানি প্লাণ্ট কেইজোপা ৰুইছোঁ তাকে আপোনালোকৰ আগত দেখুৱাওঁ। এইজোপা মই এটা টাবত লগাইছোঁ। মই বাৰান্দাত থওঁ, মাজে মাজে বাহিৰতো উলিয়াই দিওঁ। এইজোপা বাঢ়ি আহিলে যদিও দুটামান পাত পোকে খালে, গতিকে মই সেই পাতকেইটা কাটি দিছোঁ। এনেদৰে মানি প্লাণ্টত যদি পোক লাগে কি কৰিব লাগে আপোনালোকে মোক যদি জানে কমেণ্টত জনাবচোন, ভাল পাম। এজোপা মই বাহিৰত দিছোঁ। সৰু হৈ আছে পুলিটো। মই এনেদৰে চুকলিৰ সহায়েৰে মেৰিয়াই দিছোঁ খুঁটাটোত। এজোপাটো দুটা এটা পাত কিহবাই খাইছে। এইটো এটা মই নতুনকৈ লগাইছোঁ। মোৰ ল'ৰাৰ স্কুলৰ পানী খোৱা ফ্লাক্সৰ আছিলে বটল, এইটো তাতে মই ৰঙৰ সহায়ত অকণমান DIY কৰি অলপ মাটি দি পেলাই তাতে দুটা আগ গুজি দিছোঁ আৰু ধুনীয়াকৈ হৈছে। মই এইটো ভিতৰত ৰাখোঁ, খোৱা ৰুমত। বেছি মাটি নালাগে। এইটো এটা দেখিছেনে, মই এইটো ভিতৰত ৰাখিছোঁ, এইটো পানীত ৰাখিছোঁ। ইয়াত মাছ আছিলে, মাছকেইটা মেকুৰীয়ে খাই পেলালে, সেইকাৰণে মই মানি প্লাণ্টৰ আগ এটা সুমুৱাই থৈছোঁ। ভিতৰত সৰু সৰু শিল আছে ৰং কৰা। ইয়াৰ পানীখিনি মই এসপ্তাহমানৰ মূৰে মূৰে সলাই থাকোঁ। আপোনালোকেও মানি প্লাণ্টৰ যতন কিদৰে লয় মোক অকণমান জনাবচোন, জনালে ভাল পাম। গতিকে আহকচোন আমি সকলোৱে এনেদৰে গছ গছনি ৰুই আমাৰ সেউজীয়াবোৰ ৰক্ষা কৰোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। ধন্যবাদ।